নমস্কাৰ বন্ধুসকল, আজি মই বনাব লৈছোঁ মালপোৱা পিঠা। আপোনালোকৰ সেইপিনে এইটো কি বুলি কয় ক'বচোন। চবতকৈ প্ৰথমে লৈছোঁ চাউলৰ গুড়ি 2 কাপ, তাৰপিছতে আটা 1 কাপ, তাৰপিছতে চুজি 1 কাপ, আৰু এয়া মই বনাব লৈছোঁ গুড় পানী। মই এনেধৰণে বনাওঁ, এইটো বৰ সহজ হয় বনাবলৈ। আৰু তাতে দিছোঁ নিমখ অকণমান আৰু চ'ডা খাৰ অকণমান। আৰু এয়া দেখিছেনে আমাৰ গুড় পানী ৰেডি হৈ গ'লগৈ। আৰু এতিয়া মই এনেধৰণে চাকি লৈছোঁ গুড় পানীখিনি, যাতে তাত গোটা গুটিবোৰ থাকি নাযায়। আৰু এইখিনি মই ভালদৰে মিশ্ৰণখিনি সানি ল'ম। আৰু এতিয়া লাহেকৈ গুড় পানীখিনি অলপ লাহেকৈ মই ভালকৈ ফেটি দিম। আৰু ফেটোতে যদি কম হয় তেতিয়াহ'লে আপোনালোকে আকৌ এবাৰ গুড় পানী কৰি ল'ব পাৰে। মোৰ অৱশ্যে কম হ'ল, যিহেতু মই প্ৰথমবাৰ বনাইছোঁ, আন্দাজটো গম পোৱা নাছিলোঁ, সেইকাৰণে আকৌ এবাৰ পানী গৰম কৰি আকৌ কৰিলোঁ। এয়া দেখিছেনে মিশ্ৰণবোৰত গোটা গুটি থাকি গ'লে বেয়া। এইবোৰ ভালদৰে আপোনালোকে ফেটি ল'ব আৰু অলপ সময় ৰেষ্ট দিব, মিনিমাম 2 ঘণ্টামান। আৰু মোৰ হৈ গ'ল এইখিনি ৰেষ্ট দিয়া। এতিয়া মই এটা এটাকৈ ভালদৰে বনাই যাম। আৰু 2-3টাকৈ বনালে লাগি ধৰে, সেইকাৰণে এটা এটাকৈ বনাব লাগে। আৰু ইয়াত যেতিয়া ৰঙচুৱা ৰংটো হয় তেতিয়াই জানিব আপোনালোকৰ পিঠাটো হৈছেগৈ। আৰু বিহুৰ শুভেচ্ছা সকলোলৈ থাকিলে, আৰু আশা কৰোঁ আপোনালোকৰ আগন্তুক বছৰটো খুব ভালেৰে যাওক। আৰু এয়া দেখিছেনে, আমি এনেদৰে ৰাতিপুৱা চাহ সাজৰ লগত বিহুৰ বিভিন্ন ধৰণৰ পিঠা, লাড্ডু, এই সকলোবোৰ ধুনীয়াকৈ যা যোগাৰ কৰি সজাই পৰাই সকলোৱে একেলগে চাহ একাপ খালোঁ সহপৰিয়ালৰে। আশা কৰোঁ আপোনালোকেও এনেকৈ নিশ্চয় কটাইছে। আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ। বাই বাই।